হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেললৈ বহুত স্বাগতম জনাইছোঁ। এয়া সাজি কাচি দুয়োজনীয়ে ওলাইছোঁ। আমাৰ এজন ৰিলেটিভৰ ঘৰ আছে দিল্লীত। আমাৰ জেঠাই এজনী আছে, শাহুমাৰ বায়েকৰ ঘৰ, তাতে আমি যাবলৈ ওলাইছোঁ। আৰু এয়া দেখিছেনে, মই এযোৰ নতুনকৈ কুৰ্তি ছেট পিন্ধিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব দেই কালাৰটো কেনেকুৱা হৈছে। মোৰ কিন্তু বহুত ভাল লাগে এই কালাৰটো, সেইটো কাৰণে এনেকুৱাই কিনিলোঁ। দিল্লীলৈ আমাৰ ইয়াৰ পৰা অলপ সময় লাগে, কেতিয়াবা আধা ঘণ্টাও লাগে, কেতিয়াবা তাতকৈ বেছিও লাগে। আৰু আমি যাম মেট্ৰ'ত, সেইবাবে আমাৰ সময় অলপ বেছিয়ে লাগিব। এয়া প্ৰথমতে আমি যাত্ৰা কৰিলোঁ ৰুমৰ পৰা টেম্পুৰ পৰা মেট্ৰ' ষ্টেচন গ'লে প্ৰায় 15 মিনিটমান লাগে। আৰু এয়া অলপ মাজত জামো পালোঁ আমি। আৰু এনেকৈ লাহে লাহে আমি আগবাঢ়িলোঁ মেট্ৰ' ষ্টেচনলৈ। মই বাৰু আজিলৈকে মেট্ৰ'ত উঠি পোৱা নাই দেই, এইবাৰ মোৰ ফাৰ্ষ্ট জাৰ্ণি হ'ব মেট্ৰ'ত। আৰু অলপ কিবা ভয় লাগে, মানে মেট্ৰ'ত ভয় নালাগে, কিন্তু তাত যি চিৰিকেইটা থাকে ন, তাত মানে মোৰ বহুত ভয় লাগে। মই আমি ফ্লাইটতো ইমান ভয় লগা নাছিল, কিন্তু মোৰ চিৰিটোত উঠোঁতে বহুত বেছি ভয় লাগে। এয়া দেখিছেনে, মই ভয়ে উঠিছোঁ, বহুত ভয় লাগে। মই মানে মানুহজনী মোৰ হাতত ধৰি আছে, মই পঢ়িবলৈ লৈছিলোঁ। আৰু মই মানে নমালৈকে মই মানুহজনৰ হাততে ধৰি থাকোঁ। আৰু লাহে লাহে মই নামিলোঁ। আৰু এয়া আমি অকণমান অপেক্ষা কৰিলোঁ আৰু এই মেট্ৰ'ত উঠিলোঁ। ভাল লাগিছিল, কাৰণ ফাৰ্ষ্ট টাইম আছিল, সেইবাবে মানুহ নাছিল বৰ বেছি। এখেতে কৈছিল যে ষ্টেচনবিলাকত ফাৰ্ষ্ট ষ্টেচনত উঠিলে কম থাকে, আৰু লাহে লাহে মানে বহুত মানুহ হৈ যায়গৈ বুলি। আমি উঠোঁতে কোনোৱেই মানুহ নাছিলে, বহুত কম আছিলে মানুহ। আৰু লাহে লাহে আগবাঢ়িলোঁ আমি। দেখিছেনে, অলপ মানুহ হ'ল। আৰু লাহে লাহে ষ্টেচনবিলাকত উঠিলে, মেট্ৰ' ষ্টেচনবিলাকত। আৰু প্ৰথমটো যাত্ৰা মোৰ মেট্ৰ'ত বহুত বেছি ভাল লাগিছিলে দেই। মানে নতুন কিবা এটা পালে বহুত ভাল লাগে ন, তেনেকুৱা। আৰু জানেনে, মেট্ৰ'খন আকৌ ঘূৰি একেটা ৰাস্তাই নাযায়, বাট বেলেগ এটা ৰাস্তা দিয়ে যাব, কিন্তু আমি আকৌ চেঞ্জ কৰিব লাগে। কিন্তু টিকেট এটা লৈ পেলাই আমি আকৌ নেক্সটখন মেট্ৰ'ত উঠিবলগীয়া হৈছে দিল্লীলৈ যাবলৈ। মানে এইবিলাক নাজানো, আৰু মই প্ৰথমবাৰ উঠিছোঁ যে, সেইবাবে ইমান মই বুজি পোৱা নাই, কিন্তু মানুহজনে মোক লৈ গৈছে আৰু মই গৈ আছোঁ। আৰু আমি আকৌ মেট্ৰ'ত যাত্ৰা কৰিলোঁ। যাত্ৰা কৰাৰ পাছত এনেকৈ গৈ আমি দিল্লী পালোঁগৈ। তাৰ পৰা জেঠাই ঘৰ বৰ বেছি দূৰ নহয়, সেইবাবে আকৌ টেম্পু এখনত উঠি ল'লোঁ। আৰু আমি যোনখন ঠাইত গৈছিলোঁ সেইখন মানে পুৰণা দিল্লী হয়, আৰু সেইবাবে মানে ইমান চাফাও নাছিল। মানে মোৰ মানে একদম প্ৰথম মানে সেইটো মই কৈছোঁ, মোৰ প্ৰথম গৈয়ে মানে ইমান লেতেৰা আনিলে দিল্লীখন, তেনেকৈ কৈছিলোঁ। তেখেতে ক'লে যে নহয়, এইখন বহুত পুৰণা হয়, এইবাবে মানে একদম চিজিল নাই মানে বস্তুবিলাক বনোৱা। আৰু আমি আলহী ঘৰলৈ গৈছিলোঁ, সেইবাবে অলপ মিঠাই লৈ গ'লোঁ। মই আলহী ঘৰত কিন্তু ভিডিঅ' নকৰিলোঁ, গম পাইছেনে, মানে প্ৰথম গৈছোঁ যে, সেইবাবে কিবা আখোচা যেন লাগিলে, সেইবাবে নকৰিলোঁ। আৰু আমি আলহী ঘৰৰ পৰা অলপ ফুৰিবলৈ ওলাই গ'লোঁ। প্ৰথমতে আমি টমটম এখনত গ'লোঁ, আৰু ইয়াত অলপ ৰ'লোঁ। মানে ইয়াত আমাৰ ভাগিন দুজনী থাকে, আৰু সিহঁতি দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছে। আৰু সিহঁতক ৰুমৰ পৰা লৈ পেলাই মানে আকৌ আমি উবেৰত গ'লোঁ। মানে কিমান গাড়ী সলাইছোঁ নহয়, আকৌ উবেৰত লৈ গ'লোঁ আমি ফুৰিবলৈ। সিহঁত দুজনীও আমাৰ লগতে আহিছে। আৰু এনেকৈ গৈ মানে লাহে লাহে মানে একদম ধুনীয়া জেগাবিলাক পাইছোঁ। মানে একদম চিজিলত ঘৰবিলাক বনাই থোৱা আছে। এই জাতীয় পতাকা যে ইমান ডাঙৰ, আজিলৈকে মই দেখিয়ে পোৱা নাছিলোঁ, গম পাইছেনে। আৰু ঘৰবিলাক চব কি ধুনীয়াকৈ বনাই থোৱা আছে। আৰু তাত ডাঙৰ LED টিভিৰ দৰে মানে স্ক্ৰীণ লগাই থোৱা আছে, তাত কিবা কিবি এডভাৰটাইজমেণ্ট দিয়া থাকে। মানে ভাল লাগিছিলে, আৰু মোৰ মানে তেতিয়াই মোৰ ভাল লাগিছে যে মই দিল্লীলৈ আহিছোঁ বুলি, বৰ ভাল লাগিছিলে। বিল্ডিংবিলাক ইমান ধুনীয়াকৈ বনোৱা আছে নহয়। আৰু লাহে লাহে এয়া আমি সোমালোহি দিল্লী হাট। মানে তাত মানে মোৰ মানে ভাষা নাই ক'বলৈ, বস্তুবিলাক ইমান ধুনীয়া নহয়। এইবিলাক মানে স্বীকৃতিপ্ৰাপ্ত, মানে যিবিলাক আমাৰ সাজ পোছাক বা ঘৰত সজোৱা বস্তুবিলাক যি লাগে মানে চব মানে ইয়াত কিন্তু স্বীকৃতিপ্ৰাপ্ত দেই। মানে ইয়াত অকণমান মানে কষ্টলিও হয় বস্তুবিলাক,
কিন্তু বহুত ধুনীয়া মানে বহুত মৰম লাগে। আমি কিন্তু একো নিকিনিলোঁ গম পাইছেনে, মানে ভবা নাই ন কিনিম বুলি, সেইবাবে মানে জাষ্ট চালোঁগৈ আৰু সিহঁতৰ লগত। সিহঁতি ক'লে ইয়াতে এনেকৈ আছে বুলি, সেইবাবে চাবলৈ গ'লোঁ। ভাল লাগিছিলে। ইয়াত বোলে দুখনমান অসমীয়া দোকানো আছিল, কিন্তু আমি বিচাৰি নাপালোঁ। ইমান ডাঙৰ নহয় এৰিয়াটো, আৰু এইবিলাক দেখিছেনে, ইমান মৰম লাগিছে নহয়। মোৰ যে লৈ আহিব মন গৈছিলে, কিন্তু বহুত কষ্টলি হয়। আৰু মই মানে তেতিয়া আমি ভবা নাই ন কিনিম বুলি, আৰু তাতে তেনেকৈ প্ৰিপেৰেশ্যনো কৰি যোৱা নাই, সেইবাবে নিকিনিলোঁ। লাহে ধীৰে কিনিম বুলি ভাবিলোঁ, যিহেতু থাকিমেই ইয়াতে। চাই ল'লোঁ প্ৰথমতে। এফালৰ পৰা মানে আমি চাইহে গৈছোঁ, মানে এইবিলাক কিবা মেডিটেশ্যন কৰা কিবা আছিল, মই ইমান ভালদৰে নাজানো, কিন্তু চালোঁ আৰু ভালদৰে। আৰু আমি মাজে মাজে ভিডিঅ'ও কৰি লৈছোঁ। আৰু এইজনী মোৰ মৰমৰ ভাগিনজনী, তাইৰ লগতে মই আহিছিলোঁ ইয়ালৈ। আৰু এয়া আমি এখন এখনকৈ দোকান চাইহে গৈছোঁ, মানে কাপোৰবিলাক যে কি ক'ম আৰু, এইবিলাক কিমান ধুনীয়া, কাৰ্পেটবিলাক যে কি ধুনীয়া, কিমান মৰম লগা। এইকেইখন কাৰ্পেট দেখিছেনে, মোৰ লৈ আহিব মন গৈছিলে গম পাইছেনে, কিন্তু আমাৰ ৰুমটো চিজিল হোৱা নাই যে, সেইবাবে ভাবিলোঁ নাই দেৰিকৈ নিম বুলি, সেইবাবে নল'লোঁ। অলপ দৰদাম কৰিছিলোঁ যদিও মানে নল'লোঁ আৰু লাহে ধীৰে। ইয়াত কুৰ্তিবিলাক ইমান ধুনীয়া ধুনীয়া নহয়, শাড়ীবিলাক মানে চব লৈ আহিব মন যায়, মানে চব মানে পচন্দই হৈ যায়, চালেই পচন্দ হৈ যায়, ইমান ধুনীয়া। তাতে খোৱা বস্তুও আছিলে বাৰু। আৰু লাহে লাহে আমাৰ ভোকো লাগি আছিল, বহুত দেৰি খোজকাঢ়ি চালোঁ। মানে ইয়াত পেইণ্টিংবিলাক কিমান ধুনীয়া, মানে এইখন শাড়ী দেখিছেনে, মোৰ যে লৈ যাব মন গৈছিলে, ইমান ধুনীয়া লাগিছে ন, ইমান ধুনীয়া এমব্ৰইডাৰী। আৰু এই জেগাটো দেখিছেনে, চবেই ফটো মাৰি আছিলে। মই ভাবিলোঁ ময়ো দুকপিমান ফটো মাৰি ল'লোঁ তাতে দেই। আৰু ইয়াত জুতি কিমান ধুনীয়া ধুনীয়া নহয়, বহুত ভাল লাগিছিলে মানে। আৰু ফাৰ্ষ্ট টাইম মই এনেকুৱা জেগালৈ আহিছোঁ, সেইবাবে মোৰ মানে বেছি ভাল লাগিছিলে। মই মানে চব মানে ভিডিঅ' কৰি ৰখাই থৈ দিছোঁ, মানে ইমান ভাল লাগিছে। আৰু এইবিলাক কিবা আচবাব, আৰু আমি মানে বহি পেলাই চাইছোঁ ক'ত কি ৰেষ্টুৰেণ্ট আছে। আৰু তাতে মানে ভাগিনজনীয়ে মনত পৰিলে যে এখন ৰেষ্টুৰেণ্ট, তাত ম'ম' বহুত পায় মানে, সেইখন মানে ছিকিমৰ আছিলে নি, তাই কৈছিলে। আৰু সেইখন আমি বিচাৰিবলৈ গ'লোঁ। আৰু এইবিলাক দেখিছেনে, জুৱেলাৰী বেগবিলাক কিমান ধুনীয়া ধুনীয়া নহয়। মই একোৱেই কিনিব নোৱাৰিলোঁ, মানে অধিক মাছত বগলী কণা বুলি কয় যে, মই মানে তেনেকুৱা হৈ গ'লোঁ। এয়া জেগাবিলাক কি ধুনীয়া, কাপোৰবিলাক। তাৰপিছত আমি বিচাৰি গ'লোঁ, মানে আমি যিখন বিচাৰি আহিছিলোঁ মানে ষ্টল, সেইখন আমি য'ত বিচাৰিছিলোঁ মানে তাই মনত আছিল যে এইটো জেগাতে আছিলে, কিন্তু আমি সেইখনত নাপালোঁ। তাত কিবা ত্ৰিপুৰা আৰু মণিপুৰীহে আছিলে, সেইবাবে আমি মানে বেলেগত চাবলৈ আকৌ উভতি আহিলোঁ। তাৰপিছত ইয়াত নেদেখা দেখিয়ে উভতি আহিলোঁ, কাৰণ বেলেগত থাকিব পাৰে বুলি। তাৰপিছত এয়া দেখিছেনে, যিকণ জেগাত আছিলে ন, সেইকণ জেগাত এই বেলেগ এখন ষ্টল হ'ল, বিহাৰী ষ্টল, সেইবাবে সেইখন জেগাৰ পৰা আকৌ উভতি আহিলোঁ। উভতি আহি দেখিলোঁ যে সিফালে অলপ আছে, বাটতে আকৌ এই কিবা আচবাব দেখি পেলাই মানে চাই আকৌ ৰৈ দিলোঁ আমি। এয়া ধুনীয়া, কি ধুনীয়া সঁচাই দেই। আৰু এইবিলাক পাৰফিউমো আছিলে নি, ক্ৰীম, মইশ্চাৰাইজাৰ, বহুত এক্সপেঞ্চিভ হয় মানে এইবিলাক। আৰু ফাইনেলি আমি ম'ম' খাবলৈ পাই গ'লোঁহি। আমাৰ ছিকিমৰ যিখন ৰেষ্টুৰেণ্ট, বহুত ফেমাছ হয় মানে ইয়াত সেইখন, সেইবাবে সিহঁতৰ মানে খাইছে আগতে, সেইটো কাৰণে কৈছে নাই এইখনত বহুত ধুনীয়া হয়। আৰু চুপটো মানে অলপ বেলেগ মানে, আৰু জানেনে এইখনতে বোলে চুপ পায় বোলে ক'ত চুপ নাপায় বোলে। ইমান ধুনীয়া, এখন ছিকিম টুৰিজিমৰ হয়, বহুত ধুনীয়া মানে ৰেষ্টুৰেণ্টখনো বহুত ধুনীয়া। কি ধুনীয়াকৈ আমি এগালমান কথা পাতিলোঁ, খালোঁ। আৰু কিমান মানুহ হৈছিলে ন, অকল যে আমাৰ অসমীয়া মানুহ বা নৰ্থ ইষ্টৰ মানুহেই আছিল তেনেকুৱা নহয়, মানে চবেই খাবলৈ আহিছিলে তাত। আৰু আমি উভতি আহিলোঁ খাই বৈ। আৰু বাটত ইয়াত দেখিছেনে হেণ্ডমেড জুৱেলাৰীবিলাক, কি ধুনীয়া লাগিছে নহয়। মই যে একোৱেই ল'ব নোৱাৰিলোঁ, আমি ঘূৰি আহিলোঁ। আমি যাম এতিয়া ৰুমলৈ, আৰু উবেৰৰ বাবে অকণমান অপেক্ষা কৰিলোঁ। মোৰ ভিডিঅ'টো ইমানলৈকে আছিল, যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।